people, welcome to my new blog. If first time video চাইছে then মোৰ চেনেলটি লাইক এণ্ড সাবস্ক্ৰাইব নিশ্চয় কৰিব। আজি এতিয়া গৈ আছোঁ আমি পুষ্কৰলৈকে। লাষ্ট আমি আজমেৰত আছিলোঁ, আজমেৰৰ পৰা এতিয়া পুষ্কৰলৈকে গৈ আছোঁ। অন দ্য ৱে খাবলৈকে এই হোটেলখনত সোমালোঁ। ভাল বনাইছে, বঢ়িয়া, মানে খানাখিনি একদম মজা আছিলে আৰু ভালকৈ অলপ টাইম ৰেষ্টো লোৱা হ'ল আমাৰ। আৰু ধুনীয়াকৈ ইয়াতে অকণমান আমি খায়ো ল'লোঁ ধুনীয়াকৈ। আৰু ভিডিঅ'টি লাষ্টলৈকে চাই থাকিব। আৰু আগৰ ব্লগখিনি গোটেই প্ৰিন্সে কৰিছিলে। আৰু এই ফাইনেলি আমাৰ খানা আহি গ'ল। আমি লৈছিলোঁ বাটাৰ নান, লগতে আলু দম আৰু লগত আছিলে পকৰি। মজাকৈ পনীৰ আৰু আলু পকৰি খালোঁ আৰু ধুনীয়াকৈ নান চান খাই কিনে আমি ওলাই আহিছোঁ। আৰু ইয়াৰ প্ৰিন্সক ঔষধ খুৱাইছে দেউতাকে, কাৰণ সি ঔষধ একদম খাবলৈ বেয়া পায়। চ' জোৰ জবৰদস্তি তাক খুৱাই আছিলে, কাৰণ নহ'লে দিনটো ট্ৰেভেল কৰা বৰ দিগদাৰী হৈছে বাচ্ছাৰ যদি বেমাৰ চেমাৰ হৈ থাকে। চ' মেডিচিনটো খাই ল'লে টেনশ্যন নাই আৰু। আজমেৰৰ পৰা পুষ্কৰলৈকে গৈ থকা ৰাস্তাটো মোৰ কাৰণে বিৰাটেই প্ৰিয় আছিলে, কাৰণ ইমান ধুনীয়া চিনেৰী আৰু ইমান ধুনীয়া চিনিক বিউটি আছিলে যে ভাষাৰে মানে এক্সপ্ৰেছ কৰিব নোৱাৰি। আৰু নেকেড আইজেৰে চোৱাটো একদম বেলেগ এটা মজা, বিৰাট ধুনীয়া লাগে আৰু বিৰাটেই ভাল লাগিল ট্ৰেভেল কৰি থাকি। আৰু আমি পুষ্কৰত ব্ৰহ্ম মন্দিৰলৈকে গৈ আছোঁ, যোনটো একমাত্ৰ ব্ৰহ্ম মন্দিৰ আছে গোটেই পৃথিৱীত। আৰু এয়া ফাইনেলি আমি এণ্ট্ৰি কৰিব লৈছোঁ ব্ৰহ্ম মন্দিৰলৈকে। আৰু এয়া পাই গ'লোঁ ব্ৰহ্ম মন্দিৰ। আৰু অন দ্য ৱে ব্ৰহ্ম মন্দিৰলৈকে যেতিয়া আমি যাম, তাত মাজত বহুত মানে কিবাকিবি থাকে আৰু, মানে গাড়ী পাৰ্কিং কৰাৰ পিছত খোজকাঢ়ি যাব লাগে। আমি ধেৰ বস্তু ষ্টলবোৰ পায় আৰু তেওঁলোকে মাতে যে আহক আহক। আমি বোলো নাই, ফাৰ্ষ্ট গৈ লওঁ, মন্দিৰৰ পৰা আহি লৈ কিনে উঠিম। চ' তেনেকৈ আমি ফুৰি চুৰি ধুনীয়াকৈ আৰামছে মন্দিৰলৈকে গৈ আছোঁ। আৰু অন দ্য ৱে আমি অকণমান ইয়াৰ পৰা অকণমান প্ৰসাদ চসাদো ল'ম ভিতৰত দিবলৈ। কিন্তু এটা মান্যতা আছে কি, ইয়াত যদি মানে দিয়ে নহয়, এইটো একো মানে পূজা পাতল একো নকৰে। আপুনি যদি নিজৰ মনৰ পৰা এনেই দিব বিচাৰে দিব পাৰে, কিন্তু তাত কোনো মানে কোনো হেৰি নাই যে ভিতৰত গৈ কিনে আপুনি এই প্ৰসাদখিনি তাত দিলে কোনোবাই হেৰি কৰিব। আপুনি নিজে দি কিনে নিজে ঘূৰাই আনিব লাগে, কাৰণ এইটো বহুত কিবাকিবি আছে আৰু এই মন্দিৰটোৰ ৰিলেটেড। আৰু এয়া যেতিয়া আমি ভিতৰলৈকে সোমালোঁ, এই মানুহজনে আমাক এইটো পুষ্কৰৰ বিষয়ে বহুতখিনি কথা জনালে আৰু ভাল লাগিল শুনি কিনে, কিছুমান নজনা কথা গম পালোঁ। আৰু এটা কথা যে ইয়ালৈ মানে এইখিনি কৰাৰ পিছতে আমি যিহেতু আগলৈকে আগবাঢ়ি আছিলোঁ, তেতিয়া আমাক দুখন থাল দিলে, মানে নাৰিকলৰ থাল দিলে আৰু ক'লে যে ইয়াত জাষ্ট 20 rupees দিলে হ'ল আৰু সেয়া পানীত মানে হেৰি কৰিব লাগে, পূজাটো কৰিব লাগে। আমি বোলো ঠিক আছে, 20 rupees দিব লাগে যদি কথা নাই, ল'লোঁ। কিন্তু যেতিয়া আমাক পূজাৰ দামটো ক'লে যে 5000কৈ পাৰ হেডকৈ দিব লাগিব, আমাৰ মূৰ চুৰ ঘূৰাই গ'ল। আৰু আমাৰ অসমীয়া ভাষা শুনি কিনে তেওঁলোকে প্লেটকেইখন টানি আজৰি লৈ গ'ল। কি আচৰিত মানে, আৰু মানে একদম বেলেগ এটা এক্সপিৰিয়েঞ্চ, সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰি। আৰু এনিৱেজ গৈ ভাল লাগিলে। চব জেগাতে কিবা নহয় কিবা হয় নহয় জানো। আৰু ইয়াত ধুনীয়াকৈ আমি অকণমান প্ৰেছে কৰিলোঁ। আৰু ইয়াতে পানীত অকণমান চকুত মূৰত আৰু গাত মানে পানী ছটিয়াই ল'বলৈ কৈছিলে মানুহজনে। চ' সেয়াই কৰিলোঁ। আৰু বেলেগ একো পূজা চূজা হিচাপত নহয়। আৰু ইয়াত ধৰক কাৰোবাৰ ঘৰৰ যদি কোনোবা মৃতকৰ কিবা কাৰণে কিবা শুদ্ধিকৰণ বা কিবা তেনেকুৱা কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে। কিন্তু যিহেতু আমি জাষ্ট একমাত্ৰ ব্ৰহ্ম মন্দিৰ বুলি আমি এটা ভিজিট দিবলৈ গৈছিলোঁ, চ' আমি জাষ্ট তাত গৈ কিনে
মানে পানীখিনি গাত হেৰি কৰি কিনে আহিলোঁ আৰু য'ত পূজাৰ একো যিহেতু নাছিলে জাষ্ট সেৱাটো কৰি আহিলোঁ আৰু ভিতৰত মানে মোবাইল নিয়ে এলাউ নাই চ' ভিতৰত ভিডিঅ'গ্ৰাফী কৰা একো নহ'লেগৈ কিন্তু সেয়াই গৈ বিৰাট ভাল লাগিলে আৰু যদি যোৱা নাই আপোনালোকে যাব পাৰে বিৰাট ধুনীয়া লাগে আৰু ইয়াতে ওলাই আহিলোঁ আমি মন্দিৰটোৰ পৰা ওলাই আহি কিনে দোকান বহুত কেইখন আছিলে চ' কিবা কিবি সৰু সুৰা বস্তু লোৱা গ'ল আৰু ইয়াত মানে যদি আপোনালোকে চেণ্ডেল বা লেডাৰৰ কিবা ল'ব বিচাৰে ল'ব পাৰে কাৰণ পিয়ৰ বস্তুটো পায় দাম অলপ বেছি গ'লেও মানে ভাল বস্তু পায় চ' এটা দুটা তেনেকৈ লোৱা গ'ল অকণমান বজাৰ কৰা গ'ল তাৰ পৰা আহি কিনে আমি এই মন্দিৰটোত সোমালোঁ এইটোত বাৰু ভিডিঅ' কৰিব পাৰি চ' অকণমান কৰিলোঁ তেনেকৈ কৰি মেলি কিনে এতিয়া যিহেতু ভিতৰলৈকে গৈ আছোঁ এইটো আমি গৈ থাকোঁতে ভিতৰত মানে একদম মন্দিৰটো ভিডিঅ' কৰিব নিদিয়ে চ' সেইখিনি কৰা নাই এনেই বাহিৰে কৰিছোঁ কাৰণ বাহিৰৰখিনি কৰিব পাৰি ভিতৰৰখিনি নোৱাৰি যিহেতু নাই কৰা আৰু তেনেকৈ ধুনীয়াকৈ মন্দিৰটো দৰ্শন কৰি কিনে আমি তাৰপৰা ওলাই আহিলোঁ ভাল লাগিল বিৰাট ভাল লাগিল আৰু যোৱা নাই যদি যাব পাৰে বিৰাটে ভাল লাগিলে আৰু এয়া আমি ওলাই আহি কিনে দেখিছে নহয় ইমান মানুহ পৃথিৱীৰ ভিতৰত বোলে এইটো একমাত্ৰ ব্ৰহ্মা মন্দিৰ আৰু কোৱা হয় কি ইয়াতে মানে ব্ৰহ্মাক শ্ৰাপ দিছিলে যে তেওঁৰ বেলেগ কোনো মন্দিৰ মানে স্থাপন কৰিব নোৱাৰিব পৃথিৱীত এটা মন্দিৰে থাকিব আৰু ইয়াতে আহি কিনে চবে মানে কিবা যদি মানে সেৱা ল'ব পাৰে আৰু ইমান গাল খেলা বস্তুৰ মাজত প্ৰিন্সে কিবা কিবি ল'লে কিন্তু প্ৰিন্সক বেলেগ একো নালাগে অকল এই খেলনাটো লাগে চ' সি সেইটো লৈ ল'লে নেক্সট ব্লগত লগ পাইছোঁ বাই বাই